গেটখনৰ ভিতৰত সোমাই অলপ অলপ ধুনীয়াকৈ পৰিৱেশ নজৰা এটা দেখা পাইছোঁ মানে চাইডত দেখোন ধুনীয়াকৈ মূৰ্তি লগাই আছে এইটো এটা মন্দিৰত মানে গণেশ বাবা ৰখাই আছে এতিয়া আৰু নিজৰা দি পানী বৈ আছে সকলো হৰি মন্দিৰৰ মেইন মন্দিৰটো এইটোৱে হয় আপোনালোক দেখিছোঁ আপোনালোকৰ চাইডত ধুনীয়াকৈ মানে বনাইছে আৰু ধুনীয়াকৈ ৰাধা কৃষ্ণ আছে আৰু পানী নিজৰে দি বৈ থাকে আৰু ধুনীয়াকৈ এইটো মানে গণেশ বাবা হয় এই গণপতি বাবা মৰিয়া মানে ধুনীয়াকৈ আৰু বনাইছে আৰু গেটৰ ফাই সোমাই অলপ প্ৰথম নজৰাটো এতিয়া খাব মহাদেৱৰ মূৰ্তি দিছে এখন মানে ৰাধা কৃষ্ণ আছে তো মানে গা ধুই আছে মানে বনাইছে আৰু গা ধুইছে গা ধুই থকা ওপৰত হয় পানী বাঢ়ি থাকে ভিতৰত যাই আছে ধুনীয়াকৈ খাব আপনারা সকলকে দেখাই যাম কৃষ্ণ করাকে ভিতরে সকলে চাব আর ধুনীয়া আৰু আল্টিমেট পাব আৰু কৃষ্ণ লগ গোপিনী আছে কৃষ্ণ গোপিনী আছে আৰু ধুনীয়াকৈ মূৰ্তি আছে অলপমান চব মানে চব ৰাধা কৃষ্ণৰ মূৰ্তিবিলাক আছে আৰু ল'ৰাবিলাক আছে আৰু মানুহ ল'ৰাবিলাকে মানে চাই ৰখি আছে আৰু কোনো মানে আপোনাৰ মানুহ খুচৰি আছে বলা এতিয়া ভিতৰলৈ এখন ধুনীয়াকৈ ভিতৰত যাই আছোঁ কৃষ্ণ আছে কৃষ্ণৰ লগত গোপিনী আছে আৰু গোপিনী হয় গোপিনী আছে কৃষ্ণৰ লগত মানে আহি পালোঁ ইমান ভিতৰতে গাছবিলাকত লাইট চাইট লগাই দিছে ধুনীয়া দিছে আৰু ধুনীয়া লাগিছে আৰু যিবিলাক মূৰ্তিবিলাক আছে মেইন মন্দিৰ হয় মেইন হৰি মন্দিৰৰ মেইন মন্দিৰটোৰ চাইডে চাইডে মূৰ্তিবিলাক আছে এতিয়া নলবাৰী ঘৰত এটা স্পেচিয়েল আহিছে জুবিনদাৰ ৰাখিছে আৰু গীতাটো আছে আমাৰ চাই থাকক এইটো হৈছে মেইন মণ্ডপ আৰু যেতিয়া হৰি মন্দিৰৰ ভিতৰত সোমাই যাম গেটখনৰ সোমাই যেতিয়া যাম ইয়াত মানে ৰাধা কৃষ্ণহঁতক ৰাখিছে ৰাধা আৰু কৃষ্ণ আছে ইয়াতে মানে আপোনালোকে সেই কৰিব পাৰিব ফটো ল'ব পাৰিব আৰু এতিয়া দেখা পাব ধুনীয়া এটা নজাৰা আৰু মানে ৰাধা কৃষ্ণক ৰাখিছে আৰু মেইন মন্দিৰ হয় এইটো আৰু এতিয়া ৰাধা কৃষ্ণ আছে খেলি আছে ৰাধা কৃষ্ণবিলাকে দেখাইছে নলবাৰীৰ ৰাসৰ এখন হৈছে মেইন মণ্ডপ আৰু বহুত ভাল লাগিছে আৰু আপোনালোকে সকলো দেখি আছোঁ ধুনীয়াকৈ চাই লওঁ আৰু মেইন মণ্ডপ আৰু এখন আছোঁ চাই যাওক হেল্ল' চাই দিবা একবাৰ হেল্ল' আচ্ছা গাছ মানে বহুত মানুহ আহিছে আৰু বহুত ভাল লাগিছে আৰু গাছ এখানে জুবিনদাৰ মূৰ্তিটো আঁকিছে জুবিনদা হয় আৰু বাদ্যযন্ত্ৰটো বনাই ধৰিছে আৰু ধুনীয়া গীটাৰটো বনাই ধৰিছে আৰু বহুত ধৰণৰ মানুহ হৈছে আৰু বহুত মানুহ হৈছে গাছটো মজা লাগিছে যিহেতু নলবাৰীৰ ৰাস কলা এখন আৰু এইটো মানে মেইন মণ্ডপ আৰু হয়তো মেইন মণ্ডপ ইয়াতে ল'ব পাৰি আৰু ইয়াতে মানে প্ৰসাদ চসাদ দিয়ে আৰু বহুত আল্টিমেট আৰু গাছ বহুত ভাল লাগিছে আৰু চাই লওক আপোনালোকক দেখাইছোঁ সকলোৱে চাব ভিডিঅ'টো স্কিপ নকৰিব গাছ ভালুক চালুক এটা আনি দিছে যে ভালুক হয় থৈ দিছে এটা গাছ সকলো বস্তু মূৰ্তি আছে আৰু বহুত ভাল লাগিছে আৰু গাছ মজা আৰু আল্টিমেট আৰু বহুত গাছ আপোনালোক দেখি আছোঁ কি মজা আৰু আল্টিমেট এখন মানে মঞ্চ ইয়াতে মানে গায়ক চায়ক আহিব গান চান উঠি থাকিব নাম চাম ধৰে আৰু সকলোবোৰ যিহেতু আজি 2 নম্বৰ দিন হয় মানুহ মানে বহুত কম আছে কালি আৰু বহুত মানুহ হ'ব আৰু গাছবিলাক গাড়ী খেলা হয় এখন মানে বাহিৰত ৰাখিছিলে এতিয়া মানে ভিতৰত আনিছে কি ধুনীয়া আৰু ৰাখিছে আৰু গাড়ী থাৰ চব আছে আৰু জিমনি হয় জিমনি আৰু সকলোবোৰ ধুনীয়া গাড়ী ৰাখিছে আৰু বহুত ভাল লাগিছে আৰু গাইছে মজা মানে আল্টিমেট আৰু কি ক'ব গাইছে আৰু গাছ কি ধুনীয়াকৈ আৰ্ট কৰিছে জুবিনদাৰ হয় ইয়াতে মানে জুবিনদাৰ গাছটো মজা আৰু বহুত মানুহ হৈছে আৰু গাছ আল্টিমেট জুবিনদাৰে কথা কৈছে ইয়াতে মানে জুবিনদাৰ যিহেতু জুবিনদাৰ হয় প্ৰতিমূৰ্তিটো জুবিনদাৰে ফটো ৰাখিছে আৰু বহুত ভাল লাগিছে এখন মানে ষ্টেজ হয় এখন মঞ্চ হয় মঞ্চখনত মানে ফাংচন হ'ব আৰু বহুত ভাল লাগিব আৰু গাছ এইটো এটা মূৰ্তি হয় ইয়াতে এইবিলাক সকলো ধৰণৰ মূৰ্তিবিলাক আছে ইয়াতে মূৰ্তি আছে আৰু বহুত ভাল লাগিছে আল্টিমেট মজা আৰু গাছ কি ধুনীয়াকৈ লাইট চাইট দিছে ডেক'ৰেশ্যন কৰিছে আৰু বঢ়িয়া গাছ চোতাল ঝাৰু দি আছে খেতি কৰি আছে ইয়াত মানে ধান হৈ আছে সকলোৱে মানে কাপোৰ দিছে বহুত নানাটা কৰিছে ইয়াতে মানে গুড়া খুন্দি আছে ঢেঁকী দিছে গুড়া লাৰি আছে আৰু তামোল খুন্দি আছে আৰু গাছ বহুত ভাল লাগিছে আৰু গাছ তোমালোক দেখিছোঁ কি মজা আৰু ভাল লাগিছে না
এখন মানে গাইছ 2 নম্বৰ গেট হয় এখন সোমা গেট পাইলোঁ এখন অলা গেট মানে হয়তো অলপ বাৰী ৰলে গলাই এইটো বাৰে ওচৰত আপোনালোক দেখিছোঁ ভিডিঅ' ধুনীয়াকৈ সকলোৱে চাব কমত পাব আপোনালোকে আহিব 10 টকা কণী 10 টকা আপোনালোকে আহক নলবাৰীৰ আগত নলবাৰী এটা নাম আছে মই জানো নলবাৰীৰ এটা নাম আছে আপোনালোকে আহক গাছ মানে ইয়াতে সকলো ধৰণৰ হোটেল আছে আপোনালোকক দেখি আছোঁ আপোনালোকে চাব একদম কমতে পাব 10 টকা ঘুগনি 10 টকা কণী টেনশ্যন নোহোৱাকৈ 50 ইয়াতে দেখিছেনে গাছ মাত্ৰ 50 যে বৰ্তমান চাইডে দেখি সোমাই আহিলোঁ ইয়াতে মানে আচাৰৰ দোকান কাপ ক্ৰিকেটৰ দোকান মণিহাৰী মানে য'ত আহি সোমাই আহিছোঁ মানে লেডিছৰে হয় জেণ্টছৰ একো বস্তু নাই বেগ আছে মানে ইয়াত যিহেতু আহিছোঁ মানে অকল তিৰি মানুহৰ আৰু আপি চলিৰে বস্তু ইয়াত মানে আহিলোঁ সোমাই কিন্তু আপা চলি বৰ্তমান বেছি অকল কি কিমানকে ভাইটি দাদা কিমানকে কাপোৰৰ এইবিলাক 100 নহয় 150 আপোনালোকে লওক নলবাৰীৰ ৰাখক আহক আৰু লওক এইবিলাক মজা ফাটি নাছে টানি ফাটি সকলো কাপোৰ চাপোৰ হ'ব মাত্ৰ 100 মাথা বাদ্দাৰ দোকান চোকান আছে লাগিছে আৰু যিহেতু নলবাৰীৰ ৰাস হয় ধুনীয়া মজা আৰু দিছে আৰু ইমান চাব লগা জাগা নাই সেইকাৰণে বৰ্তমান আছোঁ ফলাফলছোঁ আমি এতিয়া যাইছোঁ বাণিজ্য মেলা চাবা ইয়াতে চাব লগা বেছি নাই আমি এতিয়া বাণিজ্য মেলাত যাম আৰু এতিয়া সুৰকি আমি গ্ৰন্থমেলাত ইবাগে দৰ্শক লগ পালোঁ কেনে খবৰ নাম পৰিৱেশন কৰিবা নেকি ইবাগে নামৰ হেৰি চেৰি আছে কথাই কৰিব তোৰ নাম চাই যাব লাগিব মই দে আৰু ইবাগে চক এই মালটোক চক মহাদেৱ Mau harga tuh berapa? Ultimate এখন হৰি মন্দিৰৰ ব্ৰিজ হয় গেট চেট দিছে ধুনীয়া মন্দিৰ আৰু আল্টিমেট বেছি ধুনীয়া আৰু মজা লাগিছে ভিউ পইণ্টটো চাই লওক এই আল্টিমেট ভিউ পইণ্ট দুটা ৰাস্তা আছে দোকান বহাৰ আছে এইটো মেইন মন্দিৰটো আৰু গাছ আপোনালোক দেখাইছোঁ কি মজা আৰু আল্টিমেট গাছ এইটো মজা আৰু আপোনালোক দেখাই দিছোঁ আপোনালোকে চাই লওক মানে হৰি মন্দিৰৰ ব্ৰিজ হয় lagi coba ro kapis ya. Namamna Mozar guys. বহুত মানুহ আহিছে guys, মানে
বাণিজ্য মেলা এখানে মেলাখনত আহিছে মানে এটা বেলেগ বেলেগ চিষ্টেমত মানে গেট ধৰি থাকে কিবাটো মানে বেলেগকৈ বনাইছে আৰু বেলেগ টাইপৰ বনাইছে আৰু বহুত ভাল লাগিছে আৰু মজা গাছ রাকেশ দাদা দোকান আহিছে এখন রাকেশ কিচেন দোকান রাকেশ জুনিয়র কিচেন দোকান সমাজৰ এক নতুন যাত্ৰাটো ৰাকেশ দা আছে বহুত ভাল লাগিছে আৰু ৰাকেশ দা আছে এখন মানে এখন হৈছে গণেশ ব্ৰিজৰ গেটখন ইয়াতে মানে ৰাকেশ দাৰ দোকান আছে ৰাকেশৰ দোকানক লৈ যাই আছোঁ বলা আপোনালোকে দেখিছোঁ ৰাকেশৰ দোকানত হাল্লাই দিম অকল আকাশী মানে হাল্লাই দিম ৰাকেশৰ দোকানত যায় মানে ৰাকেশ দাৰ দোকানত যায় বহুত মজাৰ দোকান বাহাৰ আহিছে আজি মানে এইবাৰ মানে মানুহ কম মানে আজি আৰম্ভণিহে হৈছে মানে আজি 2 নম্বৰ দিন কালি আৰু মানুহ হ'ব আপোনালোকেও দেখা পাব এইবিলাক দোকান মজা আৰু গাছ আল্টিমেট গাছ কি ক'ব আৰু গাছ মজা আৰু বহুত ভাল লাগিছে আৰু দোকান চোকান আহিছে ৰাকেশ জুনিয়ৰৰ কিচেন ওৱাদৰ নতুন যাত্ৰাটো ৰাকেশ দা আছে ফাইনেলি ৰাকেশ দাক লাগ পাইছোঁ আৰু ৰাকেশ দা আছো হোটেলত বহি আছো বিক্ৰী বাৰ্তা কেনা আজি ইমান ভাল নহয় গোটাখিনি আছে বহুত আছে তথাপিতো এটা স্পেচিয়েল থাকে না পলাও স্পেচিয়েল মানে ৰুচি মাংস এই মজা বিৰিয়ানী দাম কবা আনকে খা দামৰ কথা খাং বুলি হৈছে খাং বেয়া কি লাগে ৰুচি মাংস খা জুনিয়ৰক লৈ দিছোঁ মানে ৰাকেশ দাই ফাইনেলি ৰাকেশ দাৰ দোকান পালোঁ সকলোবোৰ চাই আহিলোঁ আহি ৰাকেশ দাৰ দোকানখন বিচাৰি কিবাকৈ আহি পালোঁ ৰাকেশ দাৰ দোকানখন দেখিছোঁ আপোনালোকে চাব এনেকৈ আহিব খাব সকলোৱে ৰাকেশ দাৰ দোকানত লৈ আমি আহিছোঁ খাম বৰ্তমান খাই যাম কমাম আৰু খাবা আৰু গাইছ মানে লগতটো খাবা গ'ল মই আৰু যাওঁ যাই পেলাই অলপমান খাওঁ আৰু কি চাম আৰু আপোনালোকক সকলোবোৰ দেখাম আইটেম কি বনাইছে আৰু গাইছ দাম চাম কেনে আনবা দামটো আছে দাম চাম ভিজিট কৰি ভাল লাগিব লিমিটেড দাম আনি ৰাকেশ দাৰ দোকানৰ কাষতে এখন মানে কাপৰ দোকান আছে আৰু ধুনীয়া কাপ চব কাপ পাব বাকী তুমি এতিয়া ক'ত যাবা আজি নেলি গাইছ মানে নলবাৰী হাতত সোমালোঁ যে পিঠাৰ দোকানে চাওঁ দোকানে পিঠা দিয়ে মহিলাসকলে দিয়ে চাহ আৰু লাল চাহ পিঠাৰ দোকান দিয়ে নলবাৰী সোমালোঁ আপোনালোকৰ নলবাৰী আছে পৰিৱেশটো দেখাইছোঁ আপোনালোকৰ ধুনীয়াকৈ চাই লওক পৰিৱেশ বহুত ধুনীয়া নাজাৰা অলপ এনজয় কৰোঁ এখন মানে গাছ নাও হয় এইটো এটা সৰু সৰু চকৰি আছে যে সকলো চকৰি আছে এইটো মানে ডাঙৰ চকৰি এটা নাও হয় গাছ মানুহ হৈছে আৰু চিনাকি গাছ আৰু মজা মানে গাছ নলবাৰী আপোনালোকে দেখিছোঁ আপোনালোক ভিতৰতে সকলোৱে চাব আৰু গাছ এটা মানে সৰু চলি খেলা বস্তু মানে 100 টকা এইটো এটা নাও মানে গাছ গাছটো মজা 10 বছৰ বেলেগ আছে এইবাৰ বেলেগ আছে গাছ কি মজা তুমি চকৰি হয় এইটো
আছে ডাঙৰ চকৰি হয় এখন মিউজিক গাড়ী আছে মটকা কোৱা আছে গাছ মানে মটকা কোৱা আছে এখন গাঁও পাঁচ ওলাই এটা আছে মানে যোৱা বছৰ আছে মানে মজা আৰু কি ধুনীয়া আছে itu mana guys motka kowa hoy itu udah sokri mana ki guys ultimate আৰু motka kowa hoy itu ডাঙৰ sokri hoy এইগুলো নাও ওখান রেডি তো মানুহ নাই মানে গাছ দিও আজি নদী নেকি যাবা নদী বোকা আছে জ্বলা চাও আমার মানে আমার আওয়াজ হয়েছে মানে বাইক ঘুরে তো মত গোয়াত ভালকে ভিডিঅ'টো নহ'ব পাৰে আৰু পিছনে যেন মজা আৰু এটা ডাঙৰ চকৰি হয় ইমান নাও হয় এইটো এটা চকৰি মানে ভিতৰতে চকৰি হৈছে গাছ কি ভাল লাগিছে আৰু এইবিলাকত গাছ মানে মানুহে নাই আৰু মানে যিহেতু কালি গেটটো দুটা কাটছি আজি মানে নম্বৰ দি বৰষুণ দিছিল নে শুকান না ভালকৈ জেগা জেগা পৰা লেতেৰা হৈছে আৰু গাছ ক'ব মানে কেইদিনমান ৰ'দ দিলি চিৰিলি 4 দিন 5 দিন ৰ'দ দিলি শুকাব আৰু গাছ মানে অকল ৰ'দ লাগে মানুহ নাই মানে গাছ কি ক'ব মানে আজি পাঁচদিনা প্ৰথম 5 দিনমান যাব 5 দিন যোৱাৰ পিছতে মানুহ হ'ব আৰু গাছ মানুহ নাই আৰু চাচাৰ বহি আছে মানুহে নাই গাছ চকৰিত আৰু কি ক'ব মানে আজি ফাৰ্ষ্টটো আজি 2 নম্বৰ দিন মানে কালি গেট খোলা হৈছে আজি দোকান আজি মানে 2 নম্বৰ দিন হয় মানুহৰ নাই কি ক'ব আৰু গাছ দোকান চোকান অহা নাই লাহন আহিব চাগে দোকান আৰু কালি আৰু মোবাইলত চাৰ্জ নাই বেছি ভিডিঅ' চিডিঅ' বনাই আছোঁ আপোনালোকক দেখুৱালোঁ সকলোবোৰ চাই ল'ব সকলো ভিডিঅ'টো কি মজা আৰু গাছ আল্টিমেট আৰু গাছ দোকান বাহাৰ আহিছে মানুহ দোকান বাহাৰ আহিছে মানে এখন দোকান অহা নাই আহিব আৰু এইটো আজি মানে প্ৰথম আৰু মানুহ অহা নাই 5 দিনমান যোৱাৰ পিছতহে মানুহ হ'ব আৰু গাছ অলপমান ফিল লগা ভাল লগা হ'ব চাই পেলাই আৰু গাছ যে মানে মানুহ বহুত কম আৰু নিচিনা পাতলা মানে 5 দিন যোৱাৰ পিছত মানুহৰ মানে ৰাস্তা পুৰা ফুল হৈ যাব গাছ বৰ্তমান এতিয়া মানুহটো কমি আছে এইবিলাক মানে কি ক'ব গাছ আৰু কাৰণ দোকান চোকান আহিব আছে আৰু গাছ মানে বহুত দোকান আহিব আছে আৰু আধা আধি আহিব আছে আৰু কি হ'ব গাছ কালি নাহিব পাৰে যিহেতু যোৱাকালি মানে 5 তাৰিখ আছিল 5 তাৰিখে মানে ফিটা কাটছি গেটটো ৰাস্তাৰ ফিটা কাটছি আজি মানে 2 নম্বৰ দিন হ'লে দোকান বাহাৰ অহা নাই আৰু এইগিলাখান মানে খালী হৈ আছে ৰুম চুম বনাই থৈ দিছে দোকান আহিলে আহিব পাৰে কালি আহিলে দেখা যাব আৰু ইমান মানুহ হয় নহয় মানুহ মানে কম আৰু মানে 2-3 দিন যোৱাৰ পিছত আৰু মানুহ হ'ব অলপমান আৰু দোকান বাহাৰ আহিব সকলোবোৰ আৰু মানুহ চানুহ হ'ব আৰু গাছবিলাক